হয় একদম স্কুল ফ্ৰেণ্ড আহি নতুন বাইকখন দিলে বাইকখন চাওক হেল্ল' গাইজ কি খবৰ সকলোৰে ভালেই চাগে মোৰো ভালেই মই সঞ্জীৱ আপুনি চাই আছে সঞ্জীৱ আকাশ ব্লগ চেনেল বন্ধুসকল আজি এটা নতুন ব্লগ বুলি আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ তো গাইজ আজি আমাৰ নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন কৰিছে আজি মই তালৈ যাম গৈ পিনি তাৰ এটা ভিডিঅ' আপোনালোকৰ কাৰণে আজি তৈয়াৰ কৰিম আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পাব ভিডিঅ'টো ভাল পালে লাইক কৰিব লগৰ বন্ধুসকলক শ্বেয়াৰ কৰিব এটা ধুনীয়া কমেণ্ট কৰি দিব আৰু বলক আজি বেছি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান মই আহিলোঁ এতিয়া আমি তালৈ যাম আৰু বলক একেবাৰে লগ পাম আমাৰ বিহু পতা তাত একদম তাত লগ পামগৈ বলক বৰ্তমান মই আহি পাই গ'লোহি আমাৰ নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিখন খেলপথাৰ সেই আমাৰ মেডিকেল চেণ্টাৰতে আছে এই খেলপথাৰত আহি পাইছোঁ আৰু এই খেলপথাৰতে এতিয়া আমাৰ যি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই পাতিছে যিখন কেন্দ্ৰীয় ৰঙালী বিহু সেয়া এতিয়া বৰ্তমান ইয়াত মৌ কুঁৱৰী প্ৰতিযোগিতা হৈ আছে আপোনালোকে চাওক
এইকেইটা বৰ্তমান এতিয়া বিহু চাই আছোঁ। এতিয়া মৌ কুঁৱৰী হৈ গ'ল। এতিয়া আমাৰ ইয়াৰ পিছত কি হ'ব? সৰু বিহু এতিয়া এইটো দিনটো এইটো লক্ষ্য গোটেইকেইটা আৰু এইফালে তাৰ গোটেই মানুহ ভৰ্তি। এই ভিডিঅ'টো একেলগে চাই থাকিব। বৰষুণৰ বতৰত প্ৰতিশোধ কৰি আছে গোটেই মানুহ। নাম হৈছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সকলো উপস্থিত হৈছেহি আৰু এতিয়া আমাৰ মৌ কুঁৱৰী প্ৰতিযোগিতাৰ 2 নম্বৰ ৰাউণ্ডটো বৰ্তমান চলিছে। 2 নম্বৰ ৰাউণ্ডৰ পিছত ফাইনেল ৰাউণ্ড হ'ব। हेलो ठीक है নাম হৈছে আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এতিয়া বৰ্তমান বন্তি প্ৰজ্বলন কৰিছে। আজি বিহুৰ প্ৰথমটো দিন আছিলে। প্ৰথম দিনত আমাৰ নাম হৈছে আঞ্চলিক ছাত্ৰ সন্থাৰ লোকসকলে বৰ্তমান এতিয়া বন্তি প্ৰজ্বলন কৰিছে আৰু এইফালে আমাৰ কাৰ্যসূচী চলি আছে। এইফালে গোটেই মঞ্চটো আছে। আমি দেখুৱাই যাম ভিডিঅ'টো চাই থাকিব। और नव बছৰ লগে লগে পেপাৰ বাজিব। বৰ্তমান আমাৰ মৌ কুঁৱৰী প্ৰতিযোগিতা শেষ হোৱা নাই। মৌ কুঁৱৰী প্ৰতিযোগিতা চলি আছে। এতিয়া এজনী এজনীকে মানে নচুৱাই আছে। ইয়াৰ পিছত আমাৰ সৰু বিহুৱতী আছে আৰু এইটো মোৰ লগৰ দেই লগ হয় একদম স্কুল ফ্ৰেণ্ড আহি নতুন বাইকখন কিনে বাইকখন চাওঁ। এজনী আমাৰ নচা ছোৱালীকেইজনী, এইজনী পূজা, এইজনী ভণ্টি, এদি এতিয়া নাছিলে। আপোনালোকে নচা বুলি কয় পূজা এফালে চাই দেই। NS 125 এখন আপোনাৰ দিনত ইয়াৰ এটা হেৰি দেখাম। মঞ্চত প্ৰগ্ৰেম হৈয়ে আছে আৰু এইবোৰ গাইজ এতিয়া মানে কি হ'ল কথাটো, ইয়াতে নতুন বাইক কাৰণে সি এতিয়া বাইকত এতিয়া আমাক উঠাইছে মানে এনেই মোক উঠাই পিনি আৰু এনেই অকণমান ঘূৰাইছে আৰু নতুন বাইক ন এনেই আৰু অকণমান এনেই কি বুলি কয় এইটো টেষ্ট ড্ৰাইভ এনেই অকণমান উঠালে আৰু আৰু এইডোখৰতে এটা কথা কৈ দিওঁ, যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা যিটো বেল আছে প্ৰেছ কৰি পিনি অলট কৰি ল'ব আৰু ভিডিঅ'টো একেলগে চাব। তেতিয়া আমি আকৌ তাত যাম য'ত আমাৰ হৈ আছে। দে বোলা কি কবি এতিয়া? হয়, আহিব চব নাওবৈচা ৰঙালী বিহু সন্মিলন 24 তাৰিখ নহয়, 14 তাৰিখ। 14 তাৰিখ হয় নাই? মুখ্য আকৰ্ষণ আছে নীল আকাশ, আহিব। নীল আকাশ আহিব 14 তাৰিখে। গতিকে আমাৰ নাওবৈচাত সকলোকে লগ পাম বুলি আশা থাকিলে আৰু আজি প্ৰথম দিনা আজি ইমান বেছি হেৰি নাই। কাইলৈ তাৰপিছত পৰহিলৈ আছে আমাৰ নীল আকাশ আহিব, সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ। তেতিয়া আমি তাত যাম, তাত গৈ একদম লগ পাম। সৰু বিহু হয়নি? তুমি মৌ কুঁৱৰী নাচিলানে? নাচিলা? আৰু এজনী ছোৱালী, তোমাৰ নামটো কৈ দিয়া। কি নাচ?
আৰজু নাচ এহেঁতি ধুনীয়া ভণ্টিকেইজনীয়ে ধুনীয়াকৈ নাচি আছে যে ওপৰত গান গাই আছে নাচি আছে সেইকাৰণে তেহেঁতি ইয়াত একদম নাচি মানে একদম প্ৰেক্টিচ কৰি আছে আৰু বৰষুণো দি আছে গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এবাৰ ক'লোঁ আপোনালোকক আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ জয় আই অসম